নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ফেৰদৌছ আৰটি ইউটিউব চেনেল আজিৰ এইটো ভিডিঅ' লৈ। তো বন্ধু বান্ধৱীসকল, আপুনি যদি ইনকাম চাৰ্টিফিকেটৰ এপ্লাই কৰিছে কিন্তু আপোনালোকৰ অলৰেডি ইনকাম চাৰ্টিফিকেট এপ্ৰুভ দেখুৱাইছে কিন্তু আপুনি ডাউনলোড কৰিব পৰা নাই। তো বন্ধু বান্ধৱীসকল, আপুনি যদি ইনকাম চাৰ্টিফিকেট ডাউনলোড কৰিব বিচাৰে কেনেদৰে ডাউনলোড কৰিব আজিৰ এইটো ভিডিঅ' জৰিয়তে সবিশেষ জনাম। তেন্তে বন্ধু বান্ধৱীসকল অকণমান পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশ্য মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে এটাই দেখুৱাইছে, আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিব তেনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাই থাকিবলৈ। তেন্তে বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ নিজৰ মোবাইলৰ পৰা গুগল ব্ৰাউজাৰটো অ'পেন কৰিব আৰু চাৰ্চ কৰি দিব ই ডিষ্ট্ৰিক্ট চাৰ্চ কৰাৰ লগে লগে এনেদৰে এটা পেজ খোল খাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি চব ইয়াত দিয়া আছে ই ডিষ্ট্ৰিক্ট চিটিজেন্স ৰেজিষ্ট্ৰেশ্যন এট এমড্ৰন বোলে এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰিব। তো ফ্ৰেণ্ডছ ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াৰ অফিচিয়েল ৱেবছাইট ইয়াৰ সন্মুখত মুকলি হৈ যাব। তাৰপিছত ইয়াত দিয়া আছে ই গভৰ্ণমেণ্ট ছাৰ্ভিচ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি আপুনি যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই আপুনি কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইয়াৰ লিংক আছে, আপুনি লিংকটোত ক্লিক কৰি আপুনি ভিডিঅ'টো চাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। এতিয়া মই লগ ইন কৰিম অলৰেডি। ফ্ৰেণ্ডছ মই ইমেইল এড্ৰেছ আৰু মই স্ক্ৰীন নেম দি মই লগিঙত ক্লিক কৰিছোঁ অলৰেডি। লগিঙত ক্লিক কৰাৰ লগে লগে কৰিছোঁ। তাৰপিছত ইয়াত দিয়া আছে ষ্টাটাছ, মই ডেস্কটপ ছাইটটো অন কৰি লওঁ। অলৰেডি মই ডেস্কটপ ছাইটটো অন কৰিছোঁ। তাৰপিছত ইয়াত দিয়া আছে গেট ষ্টাটাছ বুলি এটা অপশ্যন, ইয়াত আপুনি ক্লিক কৰিব। তো ফ্ৰেণ্ডছ গেট ষ্টাটাছত ক্লিক কৰাৰ লগে লগে এনেদৰে এটা পেজ খোল কৰিব। তাৰপিছত ইয়াত চেক ই ফ্ৰম ষ্টাটাছ ইয়াত আপুনি ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ আইডিটো দি দিব। আপুনি যিটো আইডি আছে আপুনি আইডিটো এণ্টাৰ কৰি দিব। তো ফ্ৰেণ্ডছ মই কপি কৰি ৰাখিছোঁ, এতিয়া মই পেষ্ট কৰিম। তো ফ্ৰেণ্ডছ তাৰপিছত ইয়াত দিয়া আছে চাৰ্চ বোলা অপশ্যন, ইয়াত আপুনি চাৰ্চত ক্লিক কৰি দিব আৰু চাৰ্চত ক্লিক কৰাৰ লগে লগে অলৰেডি আপোনাৰ ইনকাম চাৰ্টিফিকেটখন এনেদৰে আহি যাব। তাৰপিছত ইয়াত দিয়া আছে ডাউনলোড বোলা এটা অপশ্যন, ইয়াত আপুনি ডাউনলোডত ক্লিক কৰিব। তো ডাউনলোডত ক্লিক কৰাৰ লগে লগে ইয়াত দেখুৱাই আছে ডাউনলোড বোলা অপশ্যন, ইয়াত আপুনি ডাউনলোডত ক্লিক কৰি দিব। অলৰেডি আপোনাৰ ইনকাম চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। ইয়াত চাওক অলৰেডি ইনকাম চাৰ্টিফিকেট দেখুৱাইছে। তাৰপিছত ইয়াত থ্ৰী ডটত ক্লিক কৰিব, প্ৰিণ্টত ক্লিক কৰিব, প্ৰিণ্ট কৰি দি তাৰপিছত পিডিএফত ক্লিক কৰি আপুনি ছেভ কৰি ৰাখিব। তো ফ্ৰেণ্ডছ অলৰেডি মোৰ ইনকাম চাৰ্টিফিকেটখন ডাউনলোড হৈ গ'ল। এনেদৰে আপুনি ইনকাম চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনেকৈ লাগিছে কমেণ্ট কৰি জনাই দিব। তেনেদৰে ভিডিঅ'বোৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিব। আজিলৈকে ইমানখিনি, বাই, লগ পাম অন্য এটা ভিডিঅ' লৈ।